2003 চনৰ 10 তাৰিখ ফেব্ৰুৱাৰী তাৰিখলৈকে যিবিলাকে BTCত সোমাই বসবাস কৰিছে এইসকল BTCৰ বৈধ নাগৰিক যতে নাথাকক কিয় কাছলেণ্ডতে থাকাই হোক জলাশয়তে থাকাই হোক ফৰেষ্ট লেণ্ডতে থাকাই হোক এই নাগৰিকসকল BTCৰ আমাৰ বৈধ নাগৰিক আৰু একেসকলক কোনো প্ৰকাৰে কোনো দলে কোনো চৰকাৰে উচ্ছেদ কৰিবৰ কাৰণে যদি চিন্তা চৰ্চা কৰে কোনো প্ৰকাৰে বিপিএফে হেতু হ'বলৈ নিদিয়ে বিপিএফ দলটো নিজে উচ্ছেদটো কেতিয়াও নকৰে আনকো উচ্ছেদ কৰিবলৈ কেতিয়াও নিদিয়ে হেতু বিপিএফ দলে অলৰেডি ঘোষণা কৰিছে কিয়নো হাগ্ৰামা মহিলাই কৈছে যে আমাৰ এই সকল সব বৈধ নাগৰিক আৰু বৈধ নাগৰিকৰ ওপৰত উচ্ছেদ অভিযান কেতিয়াও নচলে আমি কৰিবলৈ নিদিম পৰসকল গোটেই অসমতে যতে ততে থাকিব পাৰা বা টাকাৰ অধিকাৰ টাকা এটা জাতি আমি অসমৰ সবতকৈ আগত আহা ভূমিপত্ৰ আমি ইয়াৰ খিলঞ্জীয়া মানুহ ট্ৰাইবেল জনগোষ্ঠীৰ মানুহ অসমত আমি মাত্ৰ নহয় ভাৰতবৰ্ষৰ যতে ততে আমি থাকিব পাৰা এটা জাতিৰ মানুহ হয় বড়োসকলক ট্ৰাইবেল আদিম মানুহ আমাৰ এই অঞ্চলৰ থলুৱা ভূমিপত্ৰ জনগোষ্ঠী হোৱাৰ কাৰণে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰাও যেটো নিয়ম বনাইছে যে বড়োসকলে জংগলতো থাকিব পাৰে ইয়াৰ কাৰণে আমাৰ নামত বড়োসকলৰ নামত ফৰেষ্ট ডুৱেলাৰ্ছ একৰ অধীনত মাটি দিয়াৰ ব্যৱস্থাও কৰা হৈছে আইনগতভাৱে সাংবিধানিকভাৱে বড়োসকল আজিৰ মাত্ৰ নহয় পূৰ্বপুৰুষৰ পৰাই বড়োসকলে জংগলত আমি গছ গছনিৰ লগত আমাৰ হাতী বাঘ এইবিলাক জীৱ জন্তুৰ লগত একেলগে সহাৱস্থান কৰি অহা জাতি এই জাতি টাউন চহৰ বন্দৰত বসবাস কৰা জাতি নহয় এই সকলে জংগলত থাকি পেলাই জংগলৰ ৰক্ষণাবেক্ষণ কৰি আহিছে এই জাতিটো জংগলত থকা যিমান সম্পদ আছে ৰক্ষণাবেক্ষণ দি আহিছে এই জাতিটো আমাৰ জংগলত থকা জীৱ জন্তুৰ লগত একেলগে সহাৱস্থান কৰি আহিছে গতিকে বড়োসকল আজিহে মাত্ৰ জংগলত থাকিবলৈ লৈছে তেনেকা নহয় পূৰ্বপুৰুষৰ পৰা যুগ যুগ ধৰি হাজাৰ হাজাৰ বছৰৰ পৰা বড়োসকল জংগলত বসবাস কৰিছে গতিকে জংগলত থকা বড়োসকলক উচ্ছেদ কৰা কেতিয়াও সমৰ্থনযোগ্য নহয় কেতিয়াও একচেপ্টেবল নহয় কেতিয়াও হেতু মানি ল'ব পৰা বিষয় নহয় গতিকে য'ত নেকি জংগলত থকা বড়োসকলক উচ্ছেদ কৰিছে বা উচ্ছেদ কৰাৰ কাৰণে গভৰ্ণমেণ্টে এটা ব্যৱস্থা কৰিছে সেইবিলাক অতি শীঘ্ৰে বন্ধ কৰিব লাগে আৰু এই জংগলত থকা মানুহখিনিক জংগলতে থাকিবলৈ দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু আমাৰ যিসকল বড়োসকলৰ দল আছে এই UPPL হওক এই BPF হওক এই অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ডে হওক বা BJPত থকা বড়ো ভাই বন্ধুসকলে হওক তেখেতসকলে বড়ো জাতিৰ এই দুৰ্যোগৰ সময়ত এক মুখেৰে আৱাজ দিয়াৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ